হেল্ল' গাইজ, ইনফো উইথ মৰমী চেনেলটোলৈ আপোনালোকক স্বাগতম। আৰু শুই উঠোঁ মানে দেখিছেনে, ৰ'দটো একেবাৰে মূৰৰ ওপৰতে থাকে। তাৰপিছত অকণমান খোজকাঢ়িবৰ বাবে, যিহেতুকে চোতালখনো অকণমান বহল, ৰাস্তালৈ দুবাৰমান খোজকাঢ়িলে আমাৰ স্বাস্থ্যটো অকণমান ভাল হয়। তাৰপিছত এয়া মই ব্ৰাছ লৈছোঁ। ব্ৰাছ লোৱাৰ পিছত যিহেতুকে গৰম পানী স্বাস্থ্যৰ বাবে ভাল, সেইবাবে অকণমান কুহুমলীয়া পানী খাই দিনটো আৰম্ভ কৰিম। আৰু তাৰপিছতে এয়া লাল চাহ লৈছোঁ খাবলৈ কাৰণে। ৰাতিপুৱা চাহকাপ বৰ প্ৰয়োজন হয়, যিহেতু দিনটো ইটো সিটো কৰি থাকোঁতে বাকী যিয়েই নাখাওঁ। তাৰপিছত এয়া দেখিছেনে, ছোৱালীজনী উঠিছে। তাই মানে মোৰ কাম কৰি শেষ নোহোৱাতেই উঠিয়েই। আপোনালোকক এইখিনিতে মই এটা কথা কওঁ, যিহেতু মই আগতে চেনেলটোত বেলেগ বেলেগ ধৰণৰ ভিডিঅ' দিছিলোঁ, এই ধৰক ৰেচিপি হওক বা অন্য কিবা, কিন্তু এতিয়া ভাবিছোঁ মই ডেইলি ভ্লগ দিম। গতিকে ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে কিনো কৰোঁ আপোনালোককো দেখাওঁ। তাৰপিছত সকলো কাম কৰি এয়া মই ব্ৰেকফাষ্টৰ কাৰণে আলু আৰু ৰুটি বনালোঁ। ল'ৰাটোৱে আলু ভাজি আৰু ৰুটি খাই খুব ভাল পায়। সি অৱশ্যে তেলৰ ৰুটি খাই বৰ এটা ভাল নাপায়। তাৰপিছত এনেকৈ আমাৰ ব্ৰেকফাষ্টটো হ'ল। ব্ৰেকফাষ্ট হোৱাৰ পিছত ভাতৰ প্ৰিপাৰেশ্যন কৰিব লাগেই, যিহেতুকে ভোকো লাগে আৰু খোৱা দাওঁতে বহুত দেৰি হৈ যায়। সময়ৰ বস্তু সময়ত খাব লাগে ন। তাৰপিছত এয়া খাই মেলি অকণমান ৰেষ্ট লৈ ভাতৰ বাবে লাগিছোঁহি। আজি মানে ভাতত বনাম দালিৰ খৰিচাৰ সৈতে দালি, আৰু এফালে মই দালিখিনি পাতি দিছোঁ, আৰু এইফালে মই চাউলখিনি তিয়াই ৰাখিছোঁ যাতে সোনকালে ভাতখিনি হয়। তেতিয়া মানে বৰ বেছি টাইম নালাগে। এইফালে কবি কাটি লৈছোঁ। তেন্তে চাই থাককচোন মই আজি কি বনাওঁ। কিন্তু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰক, যাতে ময়ো আগবাঢ়ি যাওঁ। আজিকালি এইবোৰ আচলতে পইচাৰ কথা নহয়, কিন্তু আমাৰ মেমৰিজবোৰ আমি যাতে পিছত আৰু 10 বছৰ পাছত যদি চাওঁ যে সঁচাকৈ আমি এনেকুৱা দিন পাৰ কৰিছোঁ ন, সেইবাবে মই মেমৰিজবোৰৰ কাৰণে ভিডিঅ' বনাইছোঁ। আৰু বৰ ভাল লাগে এনেকৈ যেতিয়া বেলেগক ভিডিঅ' বনোৱা দেখা পাওঁ। তাৰপিছতে মোৰ ভাত হৈ গ'ল। এয়া মই ভাতৰ লগত খৰিচা দিয়া দালি, এইফালে অলপ ভাজি আছিলে, এয়া কবি ভাজি, আৰু হালধি চাটনি বনাইছিলোঁ, মই ক'বলৈ পাহৰিলোঁ। তাৰপিছত এয়া ছোৱালীজনীৰ কাৰণে, তাই আলু ভাজি খাই খুব ভাল পায়। এফালে ল'ৰাটোক ভাত দিলোঁ। ভাত খাই মেলি আমি অকণমান ৰেষ্টৰ প্ৰয়োজন হয় ভাত খোৱাৰ পিছত। তাৰপৰা ভাত খাই সন্ধিয়া একেবাৰে লগ পাইছোঁ। এয়া ল'ৰাটোৱে পঢ়ি আছে, আৰু তাৰ এইবোৰত খুব চখ। আজৰি টাইমত সি এইবোৰ কৰি থাকে, মেপ আঁকি পেলাই। তাৰপিছতে আলহী আহিলে, আলহীক চাহ তাহ দিলোঁ, দি অলপ তাৰপিছত এয়া ছোৱালীজনীৰ লগত অকণমান খেলিলোঁ। তাই পানী খুব খায়, সেইটো কাৰণে অৱশ্যে বেয়া নহয়, পানী খোৱাটো ভাল। তাৰপিছত তাই পানী আৰু চকলেট খাই আছে। চকলেট মানে খুব খাব বিচাৰে ছোৱালীজনী। তাৰপিছত তাইক মই এইফালে হাই দিব কৈ আছোঁ, কিন্তু তাই বাই বাইহে দিছে। বাৰু একো নাই, সৰু পোৱালি। তাৰপিছত তাৰপৰা ৰাতিৰ সাজ খালোঁ। আৰু এটা কথা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।